মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া আৰু মই দুপৰীয়া গোৱালপাৰাৰ ৰংজুলিলৈ গৈছিলোঁ। বেসিক্যালি চিমেলি তোলা বুলি গাঁও এখনলৈ গৈছিলোঁ। যোৱাকালি সেই গাঁওখনত 5জন লোক নাও দুৰ্ঘটনাত পতিত হৈ নিহত হৈছিল। অঞ্জনা মালাকাৰ বুলি এগৰাকী মহিলা আছিলে। প্ৰায় দীৰ্ঘদিন ধৰি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ যোৱাকালি মহিলাগৰাকীৰ মৃত্যু হৈছিল। মহিলাগৰাকীক অন্তিম সংস্কাৰৰ বাবে শ্মশানলৈ লৈ যোৱা হৈছিল। শ্মশানখন পানীৰে ভৰ্তি হৈ আছিলে বানপানীৰ কাৰণে। সেয়েহে নাও লৈ গাঁৱৰ মানুহে শ্ৰীমতী মালাকাৰৰ মৃতদেহটো সংস্কাৰৰ বাবে লৈ গৈছিলে। ঘূৰি আহোঁতে 26গৰাকী মানুহ টুলুঙা নাওখনত উঠি উভতি আহিবলৈ চেষ্টা কৰে। নাওখন দুৰ্ঘটনাত পতিত হয় আৰু প্ৰায় একেটা পৰিয়ালৰে 5গৰাকী লোক নিহত হয়। দুৰ্ভাগ্যক্ৰমে এই 5গৰাকীৰ ভিতৰত শ্ৰীমতী অঞ্জনা মালাকাৰৰ স্বামীও ইয়াৰ ভিতৰতে 5জনৰ ভিতৰতে আছে। নিয়তিয়ে স্বামী স্ত্ৰী দুয়োগৰাকীকে একেলগে এই সংসাৰৰ পৰা আঁতৰাই লৈ গ'ল।